নমস্কাৰ, মোৰ চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি খুব ধুনীয়া চাদৰ মেখেলা এযোৰ দেখুৱাই আছোঁ। হাতে বোৱা চাদৰ মেখেলা হয়। মই যিবিলাক কাপোৰ আপোনালোকক ইউটিউবত দেখুওৱা হয় গোটেইখিনি হাতে বোৱা হয় আৰু খুব ধুনীয়াকৈ ঘৰ ডিজাইন এটা কৰি বনাই দিয়া হৈছে। আপোনালোকে হয়তো ধৰিব পাৰিছে ৰাণী কালাৰ আৰু কমলা কালাৰত। এই কাপোৰযোৰা পদ্মিনী সূতাৰ হয়, কালাৰ নাযায়। আপোনালোকে পিন্ধিও ভাল পাব। যদি আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰে এই কাপোৰযোৰা অৰ্ডাৰ কৰিব পাৰিব। এনেকৈ থাকিব। এইখন থাকিব মেখেলা। আঁচলত ধুনীয়াকৈ বুটা দিয়া আছে। খুব ধুনীয়া হয় বুটাকেইটা গছা ডিজাইন কৰি আৰু এনেকৈ ঘৰ বনোৱা হৈছে। এইখন থাকিব মেখেলা। এই কাপোৰযোৰ যদি আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰে অৰ্ডাৰ কৰিব। বহুত বেছি ধুনীয়া হয় আৰু পিন্ধিও একদম আপোনালোকে কমফৰ্টেবল পাব। নেক্সট দেখুৱাই আছোঁ বগা এযোৰ। এইযোৰ থাকিব বগা চাদৰ মেখেলা। এনেকুৱা ৰঙাৰে বুটা থাকিব। স্ক্ৰীনশ্বট কৰিব আৰু স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। থাকিব চাদৰখন। এইখন থাকিব মেখেলা। মেখেলাটো খুব ধুনীয়াকৈ দিয়া আছে। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব আৰু অৰ্ডাৰ কৰিব পাৰিব। নেক্সট দেখুৱাই আছোঁ আৰু এযোৰ পদ্মিনী সূতাৰ চাদৰ মেখেলা। এইযোৰ চাদৰ মেখেলাৰ আপোনালোকৰ কালাৰ নাযায়, পিন্ধিব পাৰিব। খুব ধুনীয়া হয়, পিন্ধি ভাল হ'ব, গৰম নাপায়। কালাৰটো খুব ধুনীয়া। যদি আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰে এই কাপোৰযোৰা অৰ্ডাৰ কৰিব পাৰিব। মেখেলাখন খুব বহুত বেছি ধুনীয়া হয়, আহল বহল ডাঙৰ দীঘল পাব। যদি আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰে এই কাপোৰযোৰা অৰ্ডাৰ কৰিব। এই কাপোৰযোৰা পদ্মিনী সূতাৰ হয়। পদ্মিনী সূতাৰ কাপোৰবিলাক এটা কাৰণতে ভাল হয়, কালাৰ নাযায়। বহুত বেছি ধুনীয়া এই কাপোৰযোৰা। এনেকৈ থাকিব আচলৰ ডিজাইনটো। খুব ধুনীয়াকৈ নীলা আৰু বগাৰে বুটাখিনি দিয়া আছে। এইটো দেখিব আচলৰ ডিজাইনটো। এই কাপোৰযোৰা আপোনালোকে গৰমত পিন্ধিব পাৰিব। বহুত বেছি ভাল হ'ব পিন্ধি কিনে, কিয়নো এই কাপোৰযোৰা যিহেতুকে কালাৰ নাযায় আৰু বহুত ধুনীয়াকৈ বোৱাও হৈছে। ফুলৰ মানে কাপোৰটো কালাৰটো বহুত বেছি ধুনীয়া। যিহেতু আপোনালোকক ভাল লাগে, যিসকলে শিলপুখুৰী চান্দমাৰীৰ হয় তেখেতসকলে কেছ অন ডেলিভাৰী ল'ব লাগিব আৰু যদি মোৰ ঘৰত আহিও ল'ব পাৰিব। খুব ধুনীয়াকৈ দেখুৱাই দিলোঁ। এইখন থাকিব মেখেলা। মেখেলাখন খুব বেছি ধুনীয়া হয়। কালাৰটো বহুত বেছি ধুনীয়া। আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰিছে যদি এই কাপোৰযোৰা অৰ্ডাৰ কৰিব। এইযোৰ মাছৰাজি সূতাৰ হয়। এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰে যদি আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰে। ভিডিঅ'ত যিটো কালাৰ দেখিছে চেম কালাৰ হয়। খুব ধুনীয়াকৈ গোলপীয়া যিহেতুকে হালধীয়া বোৱা হৈছে, খুব ধুনীয়া কালাৰ এটা আহিছে। যদি আপোনালোকে এই কাপোৰযোৰা ল'ব বিচাৰে ল'ব পাৰিব। বহুত বেছি ধুনীয়া। এই কাপোৰযোৰা 3 পিচ আছিল, চেল হৈছে মাত্ৰ 1 পিচে আছে। যদি আপোনালোকে লয় ল'ব পাৰিব।